সকলোৰে জীৱনৰ আটাইতকৈ ভয় লগা বস্তুটো হৈছে আমাৰ মৃত্যুটো কিন্তু যেতিয়া আসলতে আমি তাৰ কাৰণে কিবা এটা কৰিব লাগে আমি নকৰো কেতিয়া কৰো যেতিয়া আমাৰ বয়স বাঢ়ি যায় বা বয়স বঢ়াৰ লগে লগে যেতিয়া আমাৰ বেমাৰে আবৰি ধৰে তেতিয়া আমি চিন্তা কৰো যে আমি এটা হেলথ ইন্সুৰেন্স পলিচি ল'ব লাগিছিল আৰু যেতিয়া আমি এটা হেলথ ইন্সুৰেন্স পলিচি ল'বলৈ যাওঁ তেতিয়া আসলতে গম পাম যে আমাৰ কিমান দেৰি হৈ গ'ল আৰু আমি কিমান ভুল কৰিলো কাৰণ পাছত যেতিয়া আমি হেলথ ইন্সুৰেন্স পলিচি এটা ল'ম তেতিয়া বহুত ধৰণৰ প্ৰবলেমছে দেখা দিয়ে আজি এই ভিডিঅ'টোত মই এই প্ৰবলেমছ বিলাকৰ ওপৰত কম হেলথ ইন্সুৰেন্স পলিচি লোৱাৰ আগতে বহুতখিনি কথা চাব লগা হয় বহুতখিনি কথা আসলে জানিবও লাগে কাৰণ মোৰ কাৰণে যেটো হেলথ ইন্সুৰেন্স পলিচিটো বেষ্ট হয় সেই হেলথ ইন্সুৰেন্স পলিচিটো আপোনাৰ কাৰণে বেষ্ট নহবও পাৰে বয়স অনুযায়ী বা বেমাৰ অনুযায়ী বা প্ৰিমিয়াম অনুযায়ী এটা হেলথ ইন্সুৰেন্স পলিচি বেলেগ হ'ব পাৰে গতিকে আজি মই ভিডিঅ'টোত আপোনালোকক সেইখিনি কথা কম যে হেলথ ইন্সুৰেন্স পলিচি এটা লোৱাৰ আগতে আমি আসলতে কি কথা চাব লাগে হাই মই বিশ্বজ্যোতি আপোনালোকে চাই আছে মোৰ চেনেল Biz-n-Fin মই বিজনেছ আৰু ফাইনেন্সৰ ওপৰত ভিডিঅ'জ বনাওঁ আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইউজফুল ভিডিঅ'জ যাতে আপোনালোকে মিছ নকৰে সেই কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি থব ইয়াতে মই এটা কথা কওঁ আৰু এটো সম্পূৰ্ণ মোৰ ব্যক্তিগত আৰু এই কথাত হয়তো সকলোৰে মতামত নাথাকিবও পাৰে আজিকালি দেখা যায় যে এজনী ছোৱালী বা এজন ল'ৰাৰ বিয়াখন অতি ধুমধামেৰে পতা যায় ছোৱালীজনীকো বহুত ভাল গিফট দিয়া হয় আৰু ল'ৰাজনকো ছোৱালী ঘৰৰ পৰা বহুত ভাল গিফট দিয়া হয় কিন্তু আসলতে যদি আমি কি দিব লাগে ছোৱালী এজনী বা ল'ৰাজনক যদি এটা আমি হেলথ ইন্সুৰেন্স পলিচি লগত দি পঠিয়াব পাৰো তেতিয়ালে ভৱিষ্যতে তেওঁলোকৰ জীৱনটো নিৰাপদ হৈ থাকে বুলি মই ভাবো যিকোনো ইন্সুৰেন্স প্ল্যান এটা লওঁতে আমি সাধাৰণতে কি চাওঁ যে প্ল্যানটোৱে কিমান টকালৈকে কভাৰ কৰিব আৰু ইয়াৰ প্ৰিমিয়াম কিমান দিব লাগিব কিন্তু আসলতে এই দুটাই মেইন কথা হয় জানো হেলথ ইন্সুৰেন্স পলিচি এটা লওঁতে আমি ইন্ডিভিজুৱেল প্ল্যান এটা লোৱাতকৈ আমি ফ্যামিলি ফ্লটাৰ পলিচি মানে যেটো পলিচিয়ে হে পৰিয়ালটোৰ সকলোকে যাতে কভাৰ হয় হেতু প্ল্যান আমি ল'ব লাগিব আৰু এনেকুৱা প্ল্যান ল'লে কি হয় প্ৰিমিয়ামটো কম হয় আৰু সুবিধাখিনিও সকলোৱে সমানে পায় দুই নম্বৰতে আপুনি চাব লাগিব যে আপুনি যেটো পলিচি ল'ব সেই পলিচিটোৰ মিনিমাম ৱেটিং পিৰিয়ড কিমান সকলো পলিচিৰে এটা মিনিমাম ৱেটিং পিৰিয়ড থাকে যেনে এবছৰ দুবছৰ বা 3 বছৰ বাটকে বেছি হ'ব পাৰে ধৰি লওক আপোনাৰ আগৰে পৰা ব্লাড প্ৰেছাৰ বা আপুনি ডায়াবেটিস ৰোগত ভুগি আছে কিন্তু পলিচিটো লোৱাৰ কেমাহমানৰ পাছত বা 6 মাহ বা এবছৰ পাছত আপোনাৰ কিবা এটা ট্ৰিটমেন্ট কৰিব লগা হ'ল আপুনি হস্পিটেলাইজ হ'ল হস্পিটেলাইজ হোৱাৰ পাছত আপুনি যদি ইন্সুৰেন্স কোম্পানীটোক পইচা কাৰণে ক্লেম কৰে আপুনি পইচা পাবনে নাপায় কাৰণ যেটো পলিচি আপুনি ললে সেই পলিচিটোত মিনিমাম ৱেটিং পিৰিয়ড আছিল 3 বছৰ মানে আপুনি পলিচিটো লাগিলে যেতিয়াই নলক কিন্তু আপুনি পলিচিটো লোৱাৰ 3 বছৰ পাছতে তাৰ খৰচখিনি পাব গতিকে যেতিয়া এটা পলিচি লব তেতিয়া সদায় লক্ষ্য ৰাখিব যে মিনিমাম ৱেটিং পিৰিয়ডটো সদায় কম হৈ যাতে 3 নম্বৰতে আপুনি চাব লাগিব যে আপুনি যেটো পলিচি লৈছে সেই পলিচিটোৱে আপোনাৰ কিমান বয়সলৈকে কভাৰ কৰিছে ধৰি লওক আপুনি এটা পলিচি লৈছে আৰু সেই পলিচিটো আপোনাৰ 50 বা 60 বছৰ বয়সলৈকে কভাৰ কৰিব যেতিয়া আপুনি 60 বছৰ হ'ব তেতিয়া আপুনি আৰু এটা পলিচি ল'ব লাগিব আৰু বয়স বাঢ়ি যোৱাৰ লগে লগে এটা পলিচি লোৱা হয় তেতিয়া হলে তাৰ প্ৰিমিয়ামটো বাঢ়ি যায় আৰু যেতিয়া বয়স বাঢ়ে তেতিয়া বেমাৰবোৰো বাঢ়ি যায় আৰু হেতু সময়ত লোৱা এটা পলিচিয়ে সেই বেমাৰখিনি কভাৰ কৰিব পাৰিবনে নোৱাৰে আৰু যদি কভাৰ কৰেও তেতিয়া হলে তাৰ প্ৰিমিয়ামটো বাঢ়ি যাব আৰু সেই সময়ত তাৰ ৱেটিং পিৰিয়ডটো বাঢ়ি যাব আৰু যেতিয়া এটা পলিচি ল'ব সদায় এটো চাব যে আপোনাৰ কিমান বছৰ বয়সলৈকে সেই পলিচিটোৱে কভাৰ কৰিব যিমান বেছি বয়স হয় সিমানে ভাল বয়সটো যেতিয়া কমি থাকে তেতিয়া আমি কি ভাবো যে এতিয়ানো কিমান বয়স হৈছে পাছত দেখা যাব যি হয় আৰু সময়ত কিছুমান কাম এনেও হৈ যাব আৰু সেইদৰে যদি কোনোবা এজনে চাকৰি কৰিবলৈ আৰম্ভ কৰে তেতিয়া এতিয়াই ভাবে যে চাকৰি কৰিছোহে অকমান পইচা কেইটামান ঘটি লওঁ বা অকমান এনজয় কৰি লওঁ ব্ৰেন্ডেড কাপোৰ ব্ৰেন্ডেড জোতা মোবাইল দামী বাইক গাড়ী আৰু বহুতে এইদৰে ভাবে যে ভৱিষ্যতৰ প্ৰবলেমছখিনি চিন্তা কৰি বৰ্তমানটো কিয় বেয়া কৰা যায় ভৱিষ্যতত যেতিয়া প্ৰবলেমছ আহিব তেতিয়া দেখা যাব নহয় জানো আৰু এটা গুৰুত্বপূৰ্ণ কথা আপুনি চাব লাগিব যেতিয়া এটা হেলথ ইন্সুৰেন্স পলিচি লয় বা যিকোনো ইন্সুৰেন্স পলিচিতে এটো চাব লগা হয় যে সেই কোম্পানীটোৰ ক্লেম সেটেলমেন্ট ৰেশিও কিমান ক্লেম সেটেলমেন্ট ৰেশিও মানে গ্ৰাহকে বা কাস্টমাৰে সেই কোম্পানীটোৰ ওচৰত যিমান ক্লেম কৰিছে আৰু কোম্পানীয়ে কিমান কাস্টমাৰক সেই ক্লেমৰ পইচা দিব পাৰিছে কেতিয়াবা কি দেখা যায় যে কিছুমান কোম্পানী ক্লেম সেটেলমেন্ট ৰেশিও খুব হাই থাকে বা খুব ভাল থাকে কিন্তু আসলতে কি কৰে যিবিলাক কম এমাউন্টৰ ক্লেম ধৰি লওক 50,000 বা 1 লাখ সেই এমাউন্টখিনি কোম্পানীয়ে দি দিয়ে কিন্তু যিবিলাক বেছি এমাউন্টৰ ধৰি লওক 50 লাখ বা 1 কোটি ক্লেম আৰু সেইখিনি নিদিয়াকৈ থাকে যাতে ক্লেম সেটেলমেন্ট ৰেশিওটো হাই কৰিব পাৰি ক্লেম সেটেলমেন্ট ৰেশিও আৰু ক্লেম সেটেলমেন্ট এমাউন্টৰ ওপৰত মই এটা ভিডিঅ' বনোৱা আছে চালে বহুতখিনি কথা ক্লিয়াৰ হ'ব আৰু লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম
আৰু এটা গুৰুত্বপূৰ্ণ কথা আপুনি চাব লাগিব যে যিটো কোম্পানীৰ হেল্থ ইঞ্চুৰেঞ্চ পলিচি আপুনি লৈছে সেই কোম্পানীটোৰ নেটৱৰ্ক হস্পিটেল কিমান বা ক'ত ক'ত আছে। ধৰি লওক আপুনি এটা হেল্থ ইঞ্চুৰেঞ্চ পলিচি ল'লে আৰু সেই হেল্থ ইঞ্চুৰেঞ্চ পলিচিটোৱে যিখিনি সুবিধা দিব সেই সুবিধাখিনি আপুনি আপোনাৰ ঘৰৰ ওচৰত থকা হস্পিটেলখনত পাবনে নাপায়। যেনে ট্ৰিটমেণ্টৰ খৰচ বা এম্বুলেঞ্চৰ অহা যোৱা খৰচ, যদি আপোনাৰ কিবা কাৰণত হস্পিটেলাইজ হৈছে তেতিয়া হস্পিটেলাইজেশ্যনৰ খৰচ বা ICUত আছে ICUৰ খৰচ, বা যদি আপুনি AC ৰুম লৈছে তাৰ খৰচ, বা হস্পিটেলাইজ হোৱাৰ আগৰ 30 দিনত আপুনি যিখিনি টেষ্ট কৰিছে বা দৰৱ পাতি লৈছে তাৰ বিনিময়ত যিখিনি পাব, বা হস্পিটেলাইজ হোৱাৰ পাছতো মিনিমাম 60 দিনলৈকে আপুনি যিখিনি ট্ৰিটমেণ্ট বা খৰচ পাতি কৰিছে বা টেষ্ট কৰিছে সেই যিখিনি খৰচ আপুনি পাব সেই সুবিধাখিনি আপুনি এইটো চাব লাগিব যে যিটো কোম্পানীৰ পলিচি আপুনি লৈছে সেই কোম্পানীটোৱে আপোনাৰ ঘৰৰ ওচৰত থকা হস্পিটেলখনত সেই সুবিধাখিনি দিবনে নিদিয়ে। ধৰি লওক আপোনাৰ ইমাৰ্জেঞ্চি হৈছে আৰু আপোনাৰ ঘৰৰ মানুহে আপোনাৰ ঘৰৰ ওচৰত থকা হস্পিটেলখনলৈ লৈ গৈছে আৰু তাত গৈ পেলাই আপুনি গম পাইছে যে আপুনি যিটো কোম্পানীৰ পলিচি লৈছে সেই কোম্পানীটোৰ সেই বেনিফিটখিনি সেইখন হস্পিটেলত নাই, তেতিয়াহ'লে আপোনাৰ ইমান দিনে দি অহা পইচাখিনি এনেই গ'ল। গতিকে আপুনি হেল্থ ইঞ্চুৰেঞ্চ পলিচি এটা লওঁতে সদায় এটা ভাল কোম্পানী চাই নল'ব, এইটো চাব লাগিব যে তাৰ ব্ৰাঞ্চ কিমান আছে আৰু আপোনাৰ ঘৰৰ চবতকৈ ওচৰতে যিখন হস্পিটেলত সেইখিনি সুবিধা বা সেইটো কোম্পানীয়ে সেইখিনি সুবিধা তাত দিবনে নিদিয়ে। নেক্সট পইণ্টটো হৈছে আপুনি যেতিয়া হেল্থ ইঞ্চুৰেঞ্চ পলিচি ল'ব তেতিয়া আপুনি এইটো চাব লাগিব যে আপুনি ৰিইম্বাৰ্ছ কৰিব নে কেছলেছ কৰিব। ৰিইম্বাৰ্ছ হৈছে যেতিয়া আপুনি ট্ৰিটমেণ্ট এটা কৰিব তাৰ বাবদ যিখিনি খৰচ কৰিব তাৰ কাৰণে প্ৰথমতে আপুনি নিজেই কৰিব লাগিব, কিন্তু তাৰ পাছত সেই খৰচখিনি যিখিনি বিল সেই বিলখিনি আপুনি ইঞ্চুৰেঞ্চ কোম্পানীত আপুনি ছাবমিট কৰিব লাগিব আৰু ইঞ্চুৰেঞ্চ কোম্পানীয়ে যেতিয়া সেইখিনি এপ্ৰুভ কৰিব তেতিয়াহে আপুনি তাৰ কাৰণে পইচাখিনি পাব। কেতিয়াবা দেখা যায় যে ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে খুব সাধাৰণ কথাতে বিলবিলাক ৰিজেক্ট কৰি দিয়ে আৰু পাবলৈকে পইচাকেইটা নাপায়। গতিকে সদায় কেছলেছ কৰাটো বেছি ভাল। কেছলেছ হৈছে আপোনাৰ ট্ৰিটমেণ্টৰ বাবদ যিখিনি খৰচ হৈছে সেইখিনি আপোনাৰ নিজৰ পকেটৰ পৰা নাযায়। তাৰ কাৰণে আপুনি ইঞ্চুৰেঞ্চ কোম্পানীটোৰ পৰা এপ্ৰুভেল লৈ যদি হস্পিটেলক কৈ দিয়ে তেতিয়াহ'লে হস্পিটেলে আপোনাৰ পৰা কেছ নলয়, ডাইৰেক্ট সেই ইঞ্চুৰেঞ্চ কোম্পানীটোৰ লগত যোগাযোগ কৰি সেই ইঞ্চুৰেঞ্চ কোম্পানীটোৰ পৰা ক্লেইম কৰিব পাৰিব। নেক্সটটো হৈছে ক্ৰিটিকেল ইলনেছ বা এক্সিডেণ্টেল ৰাইডাৰ। কিছুমান কোম্পানীৰ হেল্থ ইঞ্চুৰেঞ্চ পলিচিয়ে জেনেৰেল প্লেনটোৰ লগত ক্ৰিটিকেল ইলনেছ ইনক্লুড নকৰে, যেনে টিউমাৰ, কেঞ্চাৰ, কিডনি প্ৰব্লেম বা হাৰ্ট ৰিলেটেড, ব্ৰেইন ৰিলেটেড বা অৰ্গেন ট্ৰান্সপ্লেণ্ট বা লাংছ ৰিলেটেড এনেকুৱা ধৰণৰ ক্ৰিটিকেল বেমাৰবিলাক ইনক্লুড নকৰে। গতিকে তাৰ কাৰণে এটা এক্সট্ৰা পলিচি ল'ব লগা হয়। সেইদৰে এক্সিডেণ্টেল ৰাইডাৰ মানে মেইন পলিচিটোৰ লগত এটা এক্সিডেণ্টেল ৰাইডাৰ এড কৰিব লগা হয়। সেইকাৰণে সদায় এটা হেল্থ ইঞ্চুৰেঞ্চ পলিচি লওঁতে ক্ৰিটিকেল ইলনেছ আৰু এক্সিডেণ্টেল ৰাইডাৰ আছে নাই সেইটো চাই ল'ব, আৰু তাৰ কাৰণে অলপমান প্ৰিমিয়াম বেছিকৈ দিব লগা হ'ব পাৰে। আৰু এটা কথা চাব লাগিব সেইটো হৈছে এক্সক্লুশ্যনছ। কিছুমান পলিচিয়ে কিছুমান বেমাৰ কভাৰ নকৰে, যেনে হাৰ্নিয়া, কেটেৰেক্ট, চাইনাচাইটিছ, গেষ্ট্ৰিক, জইণ্ট ৰিপ্লেচমেণ্ট, কছমেটিক চাৰ্জাৰী, আই ৰিলেটেড প্ৰব্লেমছ আৰু ডেণ্টেল ইত্যাদি ইত্যাদি। সেইবাবে হেল্থ ইঞ্চুৰেঞ্চ পলিচি এটা লওঁতে যে যিটো পলিচিত এক্সক্লুশ্যনবোৰ কম থাকে সেইটো পলিচি ল'ব। ইয়াৰ উপৰিও পলিচি এটা লওঁতে আপুনি চাব লাগিব যে এই পলিচিটোৰ কেছ লিমিট কিমান। ধৰি লওক আপুনি 1000 কেছ লিমিট ৰাখিছে, সেই 1000 কেছ লিমিটত আপুনি কি বেনিফিটছ পাব আৰু তাৰ ডিউৰেশ্যনটো কিমান দিনলৈকে থাকে। ইয়াত মই 5টা বেষ্ট কোম্পানীৰ হেল্থ ইঞ্চুৰেঞ্চ পলিচি দি দিছোঁ, আৰু আপুনি সেই পলিচিকেইটা চাই ল'ব যে কোনটো পলিচি আপোনাৰ কাৰণে বেষ্ট হ'ব, আৰু সেইটো অনলাইনত চাই ল'ব পাৰিব। 1 নম্বৰতে হৈছে HDFC আৰ্গো হেল্থ ইঞ্চুৰেঞ্চ। ইয়াৰ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' হৈছে 97% আৰু ইফেক্টিভ ৰেচিঅ' হৈছে 99%। 2 নম্বৰতে আছে মেক্স বুপা হেল্থ ইঞ্চুৰেঞ্চ। ইয়াৰ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' হৈছে 96% আৰু ইফেক্টিভ ৰেচিঅ' হৈছে 96%। 3 নম্বৰতে আছে আদিত্য বিৰলা হেল্থ ইঞ্চুৰেঞ্চ। ইয়াৰ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' হৈছে 94% আৰু ইফেক্টিভ ৰেচিঅ' হৈছে 97%। 4 নম্বৰতে হৈছে ৰেলিগেয়াৰ হেল্থ ইঞ্চুৰেঞ্চ। ইয়াৰ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' হৈছে 93% আৰু ইফেক্টিভ ৰেচিঅ' হৈছে 99%। আৰু 5 নম্বৰতে হৈছে মণিপাল চিগনা হেল্থ ইঞ্চুৰেঞ্চ। ইয়াৰ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' হৈছে 91% আৰু ইফেক্টিভ ৰেচিঅ' হৈছে 91%। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু লাইক কৰিব। আৰু এইটো সময়ত আচলতে আমি সকলোৱে এটা হেল্থ ইঞ্চুৰেঞ্চ পলিচি ল'ব লাগে, আৰু গতিকে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক যাতে সকলোৱে এই বিষয়ে গম পায়। তেতিয়াহ'লে আজিলৈ আহোঁ, নমস্কাৰ।